চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল সমগ্ৰ ওদালগুৰি জিলা। এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ এটি পৰিয়ালৰ। 11 অক্টোবৰত মৃত্যু হৈছিল গুৱাহাটীৰ GNRC হস্পিটেলত এগৰাকী যুৱতী। ওদালগুৰি জিলাৰ ভূঞাঘাট হাতীবন্ধাৰ ঘটনা। পংকজ ৰাভা নামৰ এজন ব্যক্তিয়ে 7 দিন পূৰ্বে যুৱতীগৰাকীক কৰ্মসূত্ৰে লৈ গৈছিল গুৱাহাটীলৈ। 7 দিন পাছত যুৱতীগৰাকীৰ মৃতদেহ ঘৰত চমচাই দিছিল পংকজ ৰাভাই। মৃতদেহ চমচাই দিয়াৰ সময়ত পংকজ ৰাভাই যুৱতীগৰাকীক গুৱাহাটীলৈ যোৱাৰ পাছত অসুখ হোৱা বুলি পৰিয়ালক জানিবলৈ দিয়ে আৰু যুৱতীগৰাকীক GNRC হস্পিটেলত ভৰ্তি কৰোৱা বুলি পৰিয়ালক অৱগত কৰে। কিন্তু মৃত যুৱতীগৰাকীৰ দেহত পোৱা গৈছে আঘাতৰ চিন। ঘটনাৰ তদন্তৰ বাবে বৰ্তমান পংকজ ৰাভাক আৰক্ষীয়ে আটক কৰিছে। পৰৱৰ্তী সময়ত এই ঘটনাই কি মূৰ লয় সেয়া লক্ষণীয় হ'ব। ছোৱালীজনী গোটেই ঘূৰি দেউতাক আৰু ছোৱালীজনী দুজনে আছিলে। তেওঁৰ কোনোবা মাহীয়েক বোলে এজন গুৱাহাটীত থাকে, তেওঁ ফোন কৰি পেলাই কাৰোবাৰ ঘৰত ল'ৰা ছোৱালী হিচাপত লাগে বুলি পেলাই মাতি লৈ গ'ল তাইক। তাৰপিছত যোৱা ৰবিবাৰ 4 তাৰিখ নেকি, সেইদিনা 4 অক্টোবৰ, সেইদিনা গুৱাহাটীৰ পৰা মাইকী মানুহ এজন আহি পেলাই লৈ গ'ল বোলে। কিন্তু ইয়াৰ তাৰপিছত সেই ৰবিবাৰে গ'লে আকৌ এই নেক্সট ৰবিবাৰ ৰাতিত ডেড বডিটো লৈ আহিছে মানুহজনে। যাৰ ঘৰত আছিলে তেওঁৰ নামটো তেওঁৰ পংকজ ৰাভা। কি কাম কৰে তেওঁ? তেওঁ বোলে GNRCত উটিত থাকে, এছিষ্টেণ্ট বোলে।